নমস্কাৰ বন্ধুসকল কেনে আছে আপোনালোকে আশা কৰো আপোনালোকে ভালে আছে তো বন্ধুসকল আজি আমি আপোনালোকক ক'বলৈ ওলাইছো যে আপোনালোকৰ যদি কোনো এটা পিডিএফ ডকুমেন্টস নাইবা মাইক্ৰসফট ওয়াৰ্ডলৈ ট্ৰান্সফাৰ কৰিব লগা হয় কনভাৰ্ট কৰিব লগা হয় তেতিয়া আপোনালোকে কেনেকৈ অনলাইনত হেই পিডিএফ টো মাইক্ৰসফট ওয়াৰ্ডত আপোনালোকে কনভাৰ্ট কৰিব তো বন্ধুসকল ইয়াৰ কাৰণ আপোনালোকে চাও হওক এই ভিডিওটো শেষলৈকে ৰাহক বন্ধুসকল আমি আৰম্ভ কৰো প্ৰথমতে বন্ধুসকল আপুনি গুগল ক্ৰোম ওপেন কৰিব গুগল ক্ৰোম ওপেন কৰি ইয়াত আপুনি লিখিব pdf to word এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত আপোনাৰ সন্মুখত বহুত ওয়েবসাইট আহিব আপুনি যিকোনো ওয়েবসাইটত যাই কেনে কৰিব পাৰে কিন্তু মোৰ যেটো চিনাকি ওয়েবসাইট কবলৈ গলে মই হেতুত যাম এতে pdf to documents convert pdf to word online এটা ক্লিক কৰক ক্লিক কৰাৰ পিছত আপুনি এতে লিখা আছে আপোনাৰ আপলোড ফাইল চাওক এটা আপুনি বহুত কেটা অপচন আছে অপচন কেটা আপোনালোকে পঢ়ি লব pdf to docx pdf to text pdf to jpg pdf to png xps to pdf pdf compressor combined pdf বহুত কেটা আছে গতিকে আপুনি এটা আপলোড ফাইল ক্লিক কৰক আৰু বন্ধুসকল মই আপোনাক জনাই থাও যে আপোনালোকে এনে ধৰণৰ ডিজিটাল আপডেট পাই থাকিবলৈ আপোনালোকে এপল ডিজিটাল সাৰ্ভিস ইউটিউব চেনেল আপোনালোকে সাবস্ক্ৰাইব কৰি লওক তো বন্ধুসকল ইয়াতে মোৰ যেটো কম্পিউটাৰ ফাইল আছে এতে ফাইলটো ওপেন মই কৰি লৈছো ইয়াৰ পৰা মই যিকিনা একটা ফাইল মই এতে সিলেক্ট কৰিম এটো সিলেক্ট কৰিলো ওপেন মাৰি দিয়ক ওপেন মাৰি যাৰ পিছত আপোনাৰ ইয়াতে চাওক আপলোডিং হৈ আছে আপলোড হল এটা কনভাৰ্টিং হৈ আছে তো কনভাৰ্ট হল এটা আপুনি ডাউনলোড কৰক এতে ডাউনলোড হৈ আছে চাওক ডাউনলোড হৈ আছে ডাউনলোড হল এটা আপুনি ওপেন কৰক ঠিক আছে এটা চাওক মাইক্ৰসফট অফিসত এটো যেটো মোৰ পিডিএফ ফাইল আছে পিডিএফ ফাইলটো মাইক্ৰসফট ওয়াৰ্ডত ওপেন হল ঠিক আছে ওপেন হোৱাৰ পিছত আপোনাৰ ধুনিয়াকৈ আপুনি এডিট কৰিব পাৰিব এনেকৈ মই যে লিখিব পাৰিম ঠিক আছে এনে ধৰণ আপুনি এটা পিডিএফ ফাইল পিডিএফ টো জেনাৰেলি এডিট কৰিব পৰা না যায় কিন্তু আপোনালোকে যদি পিডিএফ ফাইলটো কনভাৰ্ট কৰি এমএছ ওয়াৰ্ডত লৈ আহে আপোনালোকে এনে ধৰণৰ এডিট কৰি আপোনালোকে যিকোনো বস্তু কৰিব পাৰিব চাওক যিকোনো আপোনালোকে ইয়াতে কৰিব পাৰিব ঠিক তেনেকৈ বন্ধুসকল আপোনালোকে পিডিএফ টো জেপিজি কৰিব পাৰিব পিডিএফ টো কেনেকৈ জেপিজি কৰে মই এটা আপোনাক ইয়াতে দেখাই দি আছো এতে চাওক পিডিএফ টো জেপিজি এতে ক্লিক কৰক ক্লিক কৰাৰ পিছত আপোনালোকে আপলোড ফাইলত যাওক আপলোড ফাইলত যাই হে আগৰ আপোনাৰ যেটো মই হেৰি কৰি ফাইলটো সিলেক্ট কৰিছো ফাইলটো আকৌ সিলেক্ট কৰিম মই এটা মই ফাইলটো আকৌ সিলেক্ট কৰিম এতিয়া ধৰকচোন এটা মই সিলেক্ট কৰিলো ফাইলটো সিলেক্ট কৰাৰ পিছত এটা সক আপলোডিং হৈ আছে কনভাৰ্ট হৈ আছে এটা কনভাৰ্ট হল ডাউনলোড জিপত গৈছে জিপ ফাইল এটা আপুনি ওপেন কৰক ওপেন কৰাৰ পিছত এটা সক নিউ এলএল এটা জেপিজি ফৰম্যাটত গৈছে এটা সক ধুনিয়াকৈ একদম মানে নো টেনশন ঠিক আছে এনেকৈ আপোনালোকে নিজৰ পিডিএফ ফাইল ওয়াৰ্ডত ট্ৰান্সফাৰ কৰিব পাৰে কনভাৰ্ট কৰিব পাৰে জেপিজি কনভাৰ্ট কৰিব পাৰে আৰু আপোনালোকে বহুত কেটা অপচন আছে পিডিএফ কম্প্ৰেসৰ কম্বাইন্ড পিডিএফ জেপিজি টু পিডিএফ এটা জেপিজি ফাইলৰ পৰা আপোনালোকে পিডিএফ কৰিব পাৰিব কেনেকৈ কৰিব পাৰে তাক আপোনাক দেখাই দি আছো এতে আকৌ এতে মই ক্লিক কৰিছো কিন্তু ক্লিক কৰাৰ পিছত আপলোড ফাইলত যাওক আপলোড ফাইলত যোৱাৰ পিছত এতিয়া চাওক নকচোন এইটো যিকোনো একটা পিডিএফ ফাইল মই এটাৰ পৰা বাছি লৈছো এইটো পিডিএফ ফাইল আছিল এটা জেপিজি টু পিডিএফ কৰিম এটো মই এটা সক হৈ গৈছে কনভাৰ্টিং হৈ আছে কনভাৰ্ট হোৱাৰ পিছত এটা সক ডাউনলোড কৰিলো এটা সক পিডিএফ হৈ ডাউনলোড হৈছে ঠিক আছে এটা সক এটো পিডিএফ হৈ ডাউনলোড হল ঠিক আছে এটো পিডিএফ হৈ ডাউনলোড হল এনেকৈ বন্ধুসকল আপোনালোকে যেটো নিজৰ পিডিএফ আপুনি জেপিজি কৰিব পাৰে মাইক্ৰসফট ওয়াৰ্ডত কনভাৰ্ট কৰিব পাৰে নাইবা আপোনাৰ জেপিজিৰ পৰা পিডিএফ বনাব পাৰে তো বন্ধুসকল আশা কৰো আপোনালোকৰ ভিডিওটো ভাল লাগিব আৰু এনে ধৰণৰ ভিডিও পাই থাকিবলৈ বন্ধুসকল আপোনালোকে আজি এপল ডিজিটাল সাৰ্ভিস ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু বন্ধুসকল লগ পাম আৰু এটা নেক্সট ভিডিওত তাৰ আগত আপোনালোকে সুস্থ থাকক পৰিৱেশ হওক প্ৰদূষণ মুক্ত কৰাৰ যত্নপৰ হওক আৰু স্বচ্ছ ভাৰত মিছনৰ সৈতে আপোনালোকে লাগি থাকক এখন স্বচ্ছ ভাৰত গঢ়াৰ কাৰণে আপোনালোকে অৰিহণা যোগাওক থ্যাংক ইউ বন্ধুসকল ধন্যবাদ